তো হে বন্ধুসকল, পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ মই মনোৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, মই আহিছিলোঁ আজি শাকনি বাৰীলৈ। শাকনি বাৰীত মই আজি অলপ দৰৱ মাৰিবলৈ আহিছিলোঁ। শাকবিলাক অকণমান কি হৈছে, পোকে খাইছে। তো পোকৰ দৰৱ মাৰিবলৈ আহিছিলোঁ। এইটো স্প্ৰে ইয়াত তলত ৰাখি ল'লোঁ। তো মাৰি হৈ গ'ল মোৰ বৰ্তমান। তো আজি ভাবিলোঁ মই বস্তু এটা দেখাওঁ বাৰীখনত, যে আমাৰ দাদাহঁতে আচৰিত ধৰণে এবিঘা মাটি অকণমানো মাটি এনেই পৰি থাকিব নিদি ধুনীয়াকৈ খেতি কৰিছে। তো আপোনালোকক দেখাম, যিসকলৰ মাটি এনেই পৰি আছে সেইবিলাকে এনেকুৱাকৈ ধুনীয়াকৈ প্ৰচেছত খেতিবিলাক কৰিব পাৰে। তো এবিঘা মাটিত কেনেদৰে আমাৰ দাদাহঁতে খেতি কৰিছে তো অকণমান দেখাম। তাৰপিছত এই বাৰীখনৰ ষ্টাৰ্টিঙৰ পৰা এনেকৈ তামোল পুলি দিছে, দেখিছেনে? এইবিলাক প্ৰতিটো জেগাত তামোল পুলি আছে, এনেকৈ প্ৰতিটো জেগাত তামোল পুলি আছে। আৰু এইবিলাক হৈছে হাইব্ৰিড অমিতা। হাইব্ৰিড অমিতা কৰিও আপোনালোকে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে। তাৰ আগত মই আৰু এটা বস্তু দেখালোঁ, এইখিনি ভেন্দি। এইখিনি ভেন্দি খেতি কৰিছে। তো ধুনীয়াকৈ ইয়াৰ পৰা খাই থাকিব পৰা হৈছোঁ। এতিয়া বিকিবলৈ নহয়গৈ বাৰু ইমান ডাঙৰ খেতিত। তো ইয়াত দেখিছে, ইয়াত আপোনালোকে জিকা, তাৰপাছত তিয়ঁহ, দাংবডি আৰু বিলাহী এইবিলাকৰ খেতি কৰা হৈছে ইয়াতে। তো বহুত বেছি লগা নাই, কিন্তু খাবলৈ ধুনীয়াকৈ হৈ গৈছে। ইয়াত ধৰক কিমান হ'ব, 1 কঠামান নহ'ব চাগে নেকি, ইমান ধুনীয়াকৈ ইয়াতে খেতি কৰিছে। অমিতা চমিতা তামোলৰ পুলি তাতে আছে ধুনীয়াকৈ। মই বেক কেমেৰা কৰি এতিয়া ধুনীয়াকৈ দেখাম আপোনালোকক যে এই টুকুৰাটো 1 কঠামান হৈ গ'ল, তাৰ পাছৰখিনি কি কৰিছে, কেনেধৰণে বাৰীখন ধুনীয়াকৈ সজাই পৰাই তুলিছে। এতিয়া বৰ্তমানটো কঠীয়া পৰা হৈছে। কঠীয়া যেতিয়া শেষ হৈ যাব, তাৰপাছতে আৰু বিভিন্ন ধৰণৰ ইয়াতে খেতি কৰে। তো চাগে 1 মিটাৰমানো মাটি পৰি নাথাকে নেকি ইয়াত, ইমান ধুনীয়াকৈ সজাই পৰাই খেতি কৰে দেউতাহঁতে। তো ধুনীয়াকৈ বেক কেমেৰা কৰি দেখাম, তো আপোনালোকেও চাওক। আৰু যদি কেনেবাকৈ এই ভিডিঅ'ৰ পৰা অকণমান হ'লেও উৎসাহ পাইছে, তো আপোনালোকেও কৰিব পাৰে। এইবিলাক ধুনীয়াকৈ এবিঘা মাটিতে ধুনীয়াকৈ চিজি লগাই কিনে কিছুমান কাম কৰিব পৰা যায় আৰু স্বাৱলম্বী হ'ব পৰা যায়। এইখনৰ মূৰটো সেইটোৰ পৰা একদম লাইন কৰি তামোলৰ পুলি আৰু ছজিনা পুলি আছে। এনেকৈ দুটা তামোলৰ পুলি আছে, এইটো এটা আৰু মাজতে এনেকৈ ছজিনা আছে। দেখিছে নহয়? আপোনালোকক ধুনীয়াকৈ মই দেখাই দিম যিমান পাৰোঁ। ধুনীয়াকৈ ডিষ্টেঞ্চ মেইনটেইন কৰি ছজিনা আৰু তামোলৰ পুলিবোৰ দি দিছে। তাৰপাছত প্ৰথম কথা হ'ল কি, ছজিনা বস্তুটো বহুত বেছি দিনলৈকে নাথাকে। যেতিয়া তামোলৰ পুলিখিনি 7 বছৰ পিছত লাগিব, তো তেতিয়া লগাৰ সময়লৈকে ছজিনাবিলাক মৰি যাব। তো তামোলৰ পুলিখিনিও ডাঙৰ হ'ব, লগতে কি হ'ল, ছজিনাখিনিও এক্সপায়াৰ হ'ব। তো ধুনীয়াকৈ মিলাই মেলি কৰিছে, সেইটো বিৰাট ধুনীয়াকৈ কৰিছে। তো দেখি আছে এইবিলাক তামোলৰ পুলি বিৰাট ধুনীয়া হৈছে। তো সৌ দীঘলকৈ তাৰ পৰা আহি তালৈকে, এইফালেতো ওচৰে, এইফালে বেছি দীঘল আৰু ইফালে যোনফালে বেক চাইডটো বহুত বেছি যাব লাগিব। মই একদম তালৈকে নাযাওঁ মানে এইবিলাক দেখিছে নহয়, জাল দি থৈ দিয়া আছে কঠীয়াৰ কাৰণে, যাবলৈ অসুবিধা হৈছে। এই ঠাইখিনিত কমেও 200 জোপা তামোলৰ পুলি ৰুইছে। তো ভাবি চাওক, এতিয়া তামোলৰ ভেলুটো বহুত বেছি যিহেতু। তো এজোপাত যদি আপোনাৰ 10 কেজি মানৰ তামোল ওলায়, তেতিয়াহ'লে 200 জোপাত ভাবি চাওক কিমান হ'বগৈ, আপোনাৰ 20 কুইণ্টেলমান হ'বগৈ তামোল। তো সেইটোৱে কথা। তো আপোনালোকে সৰু সৰু ঠাইতে ধুনীয়াকৈ খেতি কৰিও স্বাৱলম্বী হ'ব পাৰে। তো মই এইখিনি দেখালোঁ। আপোনালোকৰ ঘৰত যদি মাটি কেনেবাকৈ পৰি আছে, ৰৈ নাথাকিব, এনেই বহি নাথাকিব, তো কিবাকিবি কৰক। মই যিহেতু দেখালোঁ হাইব্ৰিড অমিতা, সেইবিলাকো কৰিব পাৰে। আৰু বিভিন্ন ধৰণৰ খেতি আছে, আপোনালোকে ধুনীয়াকৈ মোবাইলত চাইও কৰিব পাৰে এইবিলাক খেতি। তো চাই মেলি ধুনীয়াকৈ কৰক আৰু স্বাৱলম্বী হওক।